জয় শ্ৰীৰাম বন্ধুসকল, মোৰ এই এষ্ট্ৰ' গেটৱে চেনেলটোলৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মেষ ৰাশিৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াব বিচাৰিছোঁ। মেষ ৰাশি এটি অগ্নিতত্ত্ব প্ৰধান ৰাশি আৰু মেষ ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল। এই ৰাশিৰ জাতক জাতিকা খঙাল হোৱা দেখা যায়, কিন্তু খং কৰিলেও বহু দেৰিলৈকে এওঁলোকে ধৰি ৰাখিব নোৱাৰে বা নাৰাখে। মেষ ৰাশিৰ চিহ্ন হৈছে ভেড়া। জাতক জাতিকাই খুব পৰিশ্ৰমী হয়, উদ্যমী হয়, লগতে এওঁলোকে স্বাধীনচিতীয়া মন এটা থাকে। এওঁলোকে ধৰা বন্ধা কাম খুব এটা পচন্দ নকৰে। যিকোনো কাম তেওঁলোকে নিজৰ মতে কৰি ভাল পায়। এই ৰাশিৰ ব্যক্তিৰ মাজত কিছু পৰিমাণে অভিমানী হোৱাৰ প্ৰৱণতা এটা দেখা যায়। খঙৰ পৰিমাণ বেছি হৈ যোৱাৰ ফলত এওঁলোকে কেতিয়াবা এনজাইটিত ভোগাও দেখা যায়। জাতকে বন্ধন ভাল নাপাব, ঘূৰা ফুৰা বা যাত্ৰা আদি কৰি ভাল পাব। কেতিয়াবা চিধা চিধিকৈ কথা কোৱাৰ বাবে বন্ধুবৰ্গ বা পৰিয়ালৰ মাজত অপ্ৰিয় বা খুব এটা পচন্দ নকৰাৰ কাৰণ এটা হৈ পৰিব পাৰে। মেষ ৰাশিৰ ব্যক্তিৰ মস্তিষ্ক পীড়া যেনে মূৰৰ বিষ বা মূৰত আঘাত আদি পোৱাৰ সম্ভাৱনা থাকে। গতিকে মেষ ৰাশিৰ ব্যক্তিসকলে অকণমান সাৱধানে থাকিব। এই ক্ষেত্ৰত মূৰৰ বিষ হ'লে খুব এটা ইগন'ৰ নকৰি ডক্তৰৰ ওচৰত যাব। মেষ ৰাশিৰ লোকে সেনাবাহিনী, ৰাজনীতি বা ইম্পৰ্ট এক্সপৰ্ট আদি জীৱিকাৰ দ্বাৰা লাভান্বিত হোৱা দেখা যায়। এওঁলোক মেষ ৰাশিৰ ব্যক্তিসকল সেনাবাহিনীত যদি যায়, এওঁলোকে খুব এটা উচ্চ পদ লাভ কৰাৰ সুযোগ পাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। জয় শ্ৰীৰাম।